দুটামান বিশেষ কথাৰ কাৰণে আপোনালোকৰ ওচৰত আহিছোঁ। আপোনালোকে জেএছবি দাক শান্তিয়ে কিয় থাকিবলৈ দিয়া নাই? কি কৰিলে আপোনালোকক? মোক সেইটো কওক, কি কৰিলে আপোনালোকক? হয় কেলা গোটেই অসমখন বৰবাদ কৰি দিছে আৰু আপুনি কৈছে কি কৈছে জেএছবি গোটেই অসমখন বৰবাদ কৰি দিছে অসমখনক কেলা লণ্ডন আমেৰিকা বনাই পেলাইছে আৰু আপুনি কৈছে কেলা কি কৈছে मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है তেখেত মানুহ হয়, তেখেতৰ ওচৰত জিঅ' আছে। বাৰু জিঅ' আছে আপোনালোক কি আছে নিশ্চয় এয়াৰটেল আছে আছে তেখেত আপোনালোকে গাঁৱতে থাকে নে অসমৰ বাহিৰত ভাৰতৰ বাহিৰত গৈ পাইছে কাহানি? আমি যাই পোৱা নাই আমি গাঁৱৰ মানুহ আমি গাঁৱতে থাকোঁ ন সেইকাৰণে যাই পোৱা নাই অসমখনে কিয় উন্নতি কৰিব পৰা নাই? আপোনালোকৰ নিচিনা ঠেক মেণ্টেলিটিৰ মানুহৰ কাৰণে অসমখনে উন্নতি কৰিব পৰা নাই। এতিয়াও অসমত ঝোপৰপট্টি আছে, এতিয়াও অসমত বাঁহৰ ঘৰে মানুহৰ ভৰি আছে, চৰকাৰে লেট্ৰিন দিবলগীয়া হৈছে হা কিয়? কিন্তু বাহিৰৰ দেশৰ মানুহক দিবলগীয়া হোৱা নাই কাৰণ সিহঁতি নিজে কৰিছে। ঠিক আছে, তেনেকুৱা গ্ৰ' মেণ্টেলিটি মানুহবোৰকতো আপোনালোকে দেখিবই নোৱাৰে যে দৰে বুঢ়ী এজনীয়ে গেলা এই হৰিনাম লোৱা বয়সত গেলা হাফেন জাঙাই পিন্ধি ঘূৰি ফুৰিলে ক'তনো আৰু অসমখনৰ উন্নতি হ'ব পোৱালি হয় পোৱালি হিচাপে থাক হা, ডাঙৰক তই মাত নামাতিবি মুখেৰে, গম পাইছ? বাৰু পোৱালি হৈ থাকিম কিন্তু বুঢ়া আইতাজনী আপুনি এই সৰু সৰু ল'ৰা ছোৱালীবোৰ কি শিকাই আছে হাফেন জাঙাই পিন্ধি তই চুৰ দুৰ্ভাগ্য বকাচোৰ চালা। অ'কে বাই গাছ, মোৰ বহুত খং উঠিছে আজি। হাসি বোকা চোদা আমি কি বোকা চোদা আমার ফাদার সাদা বোকা চোদা ছিল সে তো স্যাম্পেল দেখে বোঝা যাচ্ছে ওকে নাইস টু মিট ইউ ঠিক আছে সাহেব এটা চৰ মাৰিম তো হা, গাত নাই চাল বাকলি তই হয় বন্ধুসকল আইতাৰ নাই চাল বাকলি আইতাই মুঠ খাই তিন টেকেলি